আমি সবাই জ্ঞাত যে ৰেভাৰেণ্ড ক্ৰিষ্টফাৰ হেমব্ৰম আৰু তাৰ লগতে ইয়াৰ তিনিজন আকৌ আছে। আকস্মিকভাৱে অৰুণাচলৰ এটা খ্ৰীষ্টীয় প্ৰগ্ৰামৰ কাৰণে জইন কৰিছিলে। আকৌ তাৰ পৰা আহি থাকোঁতে হঠাৎকৈ লেণ্ডশ্লাইড হৈ মৃত্যুবৰণ কৰিব লগা হ'ল। তাৰ কাৰণে আমি চবেই মৰ্মাহত হৈছোঁ, শোকান্বিত হৈছোঁ। কাৰণ ই আমাৰ অঞ্চলৰ শান্তিৰ হকে তেখেতে বহুতো কাম কৰিছিলে। ধৰ্মৰ লগতো জড়িত থাকি সমাজৰ হকে কেনেকৈ কাম কৰিব পৰা যায় তাৰ কাৰণে তেখেতে দেহে লাগিছিল। আৰু আমিও আগৰ পৰাই তাৰ লগত চিনাকি আছিলোঁ আৰু তাৰ লগতে আমি কিছুমান সমাজৰ ভালৰ কাম কৰিছিলোঁ। গতিকে আজি তেখেতৰ মৃত্যুত অঞ্চলৰ কাৰণে এটা ক্ষতি হৈছে বুলি মই ভাবোঁ। তেখেতৰ যিটো আত্মা, এই আত্মাটো স্বৰ্গত যাতে স্থান পায় তাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। লগতে ইয়াত তাৰ ঘৈণীয়েকৰ লগতে এজন সৰু ল'ৰা থাকি গ'ল। ঈশ্বৰে তাৰ ফেমিলিক যাতে ভালকৈ সংসাৰ চলোৱাত সহায় সহযোগিতা কৰে তাৰ কাৰণে আমি কামনা কৰিছোঁ। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে বহুতো তাৰ বন্ধু বান্ধৱীৰ লগতে পৰিয়ালৰ ছবি ইয়াত আহিছে। গতিকে এটা বাৰ্তা মই দিব খুজিছোঁ, তেখেতৰ দৰে নিষ্ঠাবান বা ধৰ্মৰ লগত জড়িত বা সমাজৰ কাম কৰা মানুহ আকৌ আমাৰ এই ওলাই আহক। কাৰণ তেখেতৰ দৰে ব্যক্তিয়ে সমাজৰ বহুতো শান্তি অনাত ভাল অৰিহণা যোগায়। গতিকে আজিৰ যিটো আমাৰ চবৰে শোকান্বিত যিটো অৱস্থা, এইটো মৰ্মাহত মই হৈছোঁ। আৰু লাষ্টত মই এইটোকে ক'ব বিচাৰোঁ যাতে তেখেতৰ লগতে এই চাৰিজন সিহঁতৰ আত্মাই চিৰশান্তি যাতে লাভ কৰে তাৰ কাৰণে ঈশ্বৰক কামনা কৰিছোঁ। দুখদায়ক ঘটনা যে আজি আমাৰ এই অঞ্চলৰ পৰা 4জন ল'ৰা আমাৰ অৰুণাচলত গৈছিল, কিবা ধৰ্মীয় অনুষ্ঠান আছিল। তাত আমাৰ যিটো আমাৰ দাউতুদা এখেতে তাত স্পীচো ৰাখিছিল। বহুত ধুনীয়া স্পীচো আমি চবে চাইছোঁ। আৰু এখেতে ধৰ্মৰ বিষয়ে বহুত নলেজ থকা মানুহ। তো সিহঁতে যে ধৰ্ম কৰিব গৈ আহোঁতে এনেকুৱা হৈছে, এইটো বহুত মৰ্মাহত ঘটনা। আমাৰ অঞ্চলত চোক চায়ৰ এটা ঘটনা এনেকুৱা হৈ গ'ল কালিৰ পৰা। তো বহুত দুখ লগা কথা। তো মই এইখিনি ক'ম যে ঈশ্বৰ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰোঁ এখেতৰ আত্মা চিৰশান্তি হওক। আৰু এখেতৰ যি পৰিয়ালবৰ্গ আছে, পৰিয়ালবৰ্গৰ লগত আমি আজি আমাৰ মহোদয় উজ্জ্বলদাও, আমাৰ যি প্ৰতিনিধিসকল, আমাৰ স্থানীয় বিধায়ক এবং আমাৰ কোকৰাঝাৰৰ বিধায়ক লৰেঞ্চ চিচিলাৰী আমি চবে আহি উপস্থিত হৈছোঁ যাতে এখেতৰ পৰিয়ালক আমি কেনেকুৱাকৈ সহায় সহযোগিতা আগবঢ়াব পাৰোঁ। চৰকাৰৰ পৰা যি কৰিব লাগে আমি কৰিম, এইখিনি আমাৰ মূল কথা। আৰু মই ভাবোঁ যে তাত আমাৰ অভিজিত হেমব্ৰম আছিল, মোৰ লগত বহুত ক্ল'জ। আমি অলপ দিন আগত চিমলাতো গৈছোঁ, একেলগত ফুৰিছোঁ, থাকিছোঁ একে ৰুমত। বহুত দুখ লগা কথা, এইটো ক'ব নোৱাৰোঁ আপোনালোকৰ ওচৰত যে এনেকুৱা হৈ যাব পাৰে। মানুহৰ লাইফৰ কোনো মূল্য নাই। বহুত মই দুদিনৰ পৰা মাইণ্ডটো বহুত আপছেট হৈ আছে। তো মই এইটোৱেই ক'ম যে আজি আমাৰ দাউতুদাৰ লগতো আমাৰ বহুত ভাল এটা ৰিলেশ্যন আছিল। আমাৰ অঞ্চলক নেতৃত্ব দিছিল। সমাজৰ কাৰণে আমাৰ বহুত লছ হৈ গ'ল, লগে লগে আমাৰ অঞ্চলৰ কাৰণেও বহুত লছ হৈ গ'ল। তো এইকাৰণে এতিয়া আমি ভাবোঁ যে এই পৰিয়ালবিলাকক আমি কেনেকুৱাকৈ সহায় সহযোগিতা আগবঢ়াব পাৰোঁ, এইখিনি লৈ আজি আমাৰ BTRৰ চিফ মহোদয়ে আমাৰ বিভাগীয় EMক পঠাইছে, আমাৰ বিধায়কসকলক পঠাইছে। তাৰ কাৰণে মই আমাৰ চিফ মহোদয়কো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগে লগে মই ইমানখিনি ক'ম যে আমি ইয়াত আমাৰ চিফৰ নেতৃত্বত আমি এই যিখিনি পৰিয়ালৰ যে ইমান লছ হৈছে, যে এইটো মানুহটো আমি ঘূৰাই দিব নোৱাৰিম, কিন্তু আমি চৰকাৰীভাৱে যিমানখিনি হেল্প